Student, welcome to my YouTube channel. আজি HS first year economic subject পরীক্ষা আছিল কিন্তু এই পরীক্ষার প্রশ্ন কাকত রাতি ছাত্র ছাত্রী হোয়াটসঅ্যাপত ভাইরাল হৈ পৰিছে ইতিমধ্যে এই বিষয়ে বিভিন্ন ধৰণৰ নিউজ আহিছে এই বিষয়ে প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছো ছাত্র ছাত্রী হাতে হাতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অৰ্থনীতি বিষয়ৰ প্ৰশ্ন কাকত আজি ছাত্র ছাত্ৰীৰ ইকোনমিক্স বিষয়ৰ পৰীক্ষা আছিল কিন্তু নিখাই মোবাইলে ভাইরাল প্রশ্ন কাকত নিখাই মোবাইলে ছাত্র ছাত্রী হাতে হাতে পড়িল প্রশ্ন কাকত আজি দিনৰ ভাগত HS ফার্স্ট ইয়াৰৰ ইকোনমিক্সৰ পৰীক্ষা আছিল কিন্তু সেই একেই প্ৰশ্ন কাকত ৰাতি ছাত্র ছাত্রী মোবাইলে হাতে হাতে ভাইরাল হৈ পৰিছিল পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগেই নিশ্চিত হল প্ৰশ্ন কাকত ফাদিলৰ সত্যতা ৰাতি যি প্ৰশ্ন কাকত ভাইরাল হৈছিল লিক হৈছিল সেই একে প্ৰশ্ন আজি শিক্ষাৰ্থীসকলে যেতিয়া পৰীক্ষাত বহিছিল তেতিয়া দেখিবলৈ পাইছে আজি অৰ্থনীতি বিষয়ৰ প্ৰশ্ন কাকতৰে 100% মিল থকাৰ নিশ্চিত তথ্য ইতিমধ্যে পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে ৰাতিৰ ভাগত এই HS ফাৰ্ষ্ট ইয়াৰ ইকোনমিক্সৰ প্ৰশ্ন কাকত পাইছিল আৰু আজি যেতিয়া তেওঁলোকে পৰীক্ষা দিবলৈ গৈছিল সেই একে প্ৰশ্ন তেওঁলোকে দেখা পাইছে অৱশ্যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ অৰ্থাৎ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই বিষয়ে কোনো ধৰণৰ ঘোষণা কৰা নাই ইয়াৰ পূৰ্বে HS ফাৰ্ষ্ট ইয়াৰৰ গণিতৰ প্ৰশ্ন কাকত ফাদিল হৈছিল যাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা পষ্টপন কৰা হৈছে এতিয়া প্ৰশ্ন হৈছে যে আকৌ অনুষ্ঠিত হ'ব নেকি ইকোনমিক্সৰ পৰীক্ষা এইটো যদি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে নিশ্চিত কৰে যে হয় 100% মিল আছে তেতিয়া হলে এতিয়া প্ৰশ্ন হ'ব যে আকৌ অনুষ্ঠিত হ'ব নেকি ইকোনমিক্সৰ পৰীক্ষা কাৰণ মই ৰাতিৰ ভাগত দেখিবলৈ পাইছো যে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্ন কাকত আগতীয়াকৈ লাভ কৰিছে ইতিমধ্যে কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে মোলৈ হোৱাটছআপত এই প্ৰশ্ন কাকত পঠাই দিছে আৰু সেই প্ৰশ্ন কাকতৰ স্ক্ৰীনশ্বট মোলৈ পঠাই দিছে আৰু সেই প্ৰশ্ন কাকত মাত্ৰ 100-150 টকাৰ বিনিময়ত তেওঁলোকে সেল কৰিছে যদি এতিয়া আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটো নিশ্চিত কৰে যে হয় ৰাতি প্ৰশ্ন কাকত ভাইরাল হৈছিল আৰু সেই প্ৰশ্ন কাকত একেবাৰে খুব মিলিছে 100% মিল আছে তেতিয়া হলে আকৌ অনুষ্ঠিত হ'ব নেকি HS ফাৰ্ষ্ট ইয়াৰৰ ইকোনমিক্সৰ পৰীক্ষা এই প্ৰশ্ন কাকত প্ৰথমতে ভাইরাল হৈছিল তিনিচুকীয়াৰ ফিলবাৰীত তাৰ পিছতে কিন্তু সমগ্ৰ অসমত এই প্ৰশ্ন কাকত ফাদিল হৈছে যদি ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ ফ্ৰীত HS ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ আৰু JEE নিটত কোচিং কৰিব বিচাৰে তেতিয়া হলে এতিয়াই আবেদন কৰিব পাৰে এইটো ভিডিঅ'ৰ কমেন্টত লিংক পিন কৰা আছে ইতিমধ্যে দা SPM এণ্ড লালান্স কোচিং চেণ্টাৰে তোমালোকৰ কাৰণে মুকলি কৰিছে সুপাৰ 30 আৰু এই সুপাৰ 30 তোমালোকে যদি সিলেক্ট হ'ব পাৰা তেতিয়া হলে তোমালোকৰ থকা খোৱা সম্পূৰ্ণ খৰচ বহন কৰিব এইটো কোচিং চেণ্টাৰে আৰু ইয়াতে সিলেকশন প্ৰসেস হৈছে তোমালোকৰ প্ৰথমতে অনলাইন টেষ্ট হ'ব তাৰ পিছত অফলাইন টেষ্ট তাৰ পিছত তোমালোকৰ ইন্টাৰভিউ হ'ব গতিকে পলম কিয় এতিয়াই আবেদন কৰা লিংক এইটো ভিডিঅ'ৰ কমেন্টত পিন কৰা আছে